যদি আপোনালোকৰ মোবাইলটো হেৰাই যায় কেনেকৈ বিচাৰি পাব যদি আপনাদের ফোন হারিয়ে যায় কি করে পাবেন আপনাদের ফোন আৰু আপোনালোকৰ মোবাইল হেৰাই যোৱা ফোনটো কেনেকৈ লোকেশন ট্ৰেক কৰিব কেনেকৈ চাব ক'ত আছে চাও আহক আজিৰ এই ভিডিওটো আৰু আপনাদের ফোন কিভাবে বিচাৰি পাবেন পুরা ভিডিওটো দেখবেন এতিয়া গাইস আমি আৰম্ভ কৰো পোন প্ৰথমে এটা এপ্লিকেশন ডাউনলোড কৰিব লাগিব যাৰ নাম হল ফাইন্ড মাই ডিভাইস আপোনালোকে প্লে ষ্টৰত গৈ সাৰ্চ কৰিব লাগিব ফাইন্ড মাই ডিভাইস আৰু আপোনালোকে এই এপ্লিকেশনটো ডাউনলোড কৰক এপ্লিকেশনটো ডাউনলোড কৰি ওপেন কৰাৰ লগে লগে এনেকৈ আহি যাব অহাৰ পিছত আপোনালোকে দেখা পাইছে সাইন ইন আস গেছ ইয়াত ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে এনেকৈ খোল খাব এনেকৈ খোল খোৱাৰ পিছত আপোনালোকে জিমেইল নাইবা ফোন নাম্বাৰটো দি নেক্সটত ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে এনেকৈ আহি যাব অহাৰ পিছত আপোনালোকৰ জিমেইলৰ পাছৱৰ্ডটো দিব লাগিব যি জিমেইলটো আপুনি দিছে অলপ আগতে সেই জিমেইলৰ পাছৱৰ্ডটো দি নেক্সটত ক্লিক কৰি দিব এনেকৈ খোল খাব খোল খোৱাৰ পিছত কি কৰিব লাগে চাওক আহক এতিয়া আপোনাৰ মোবাইলটোৰ লোকেশনটো আপোনাক দেখুৱাই দিব ক'ত আছে আপোনাৰ মোবাইল বৰ্তমান চাওক আপুনি জুম কৰি চাব পাৰিব আপোনাৰ মোবাইলটো ক'ত আছে এনেকৈ আপুনি চাব পাৰিব আপোনাৰ মোবাইলটো ক'ত হেৰাল কোনে চুৰ কৰি লৈ গৈছে আপুনি ইয়াত লোকেশনটো চাব পাৰিব একদম আৰু কেইটামান কাম আছে মই দেখুৱাই দি আছো আৰু আপোনাৰ ডিভাইসটোৰ নামটো ইয়াত শো কৰাব আৰু আপোনাৰ চাৰ্জ কিমান আছে ইয়াত দেখুৱাই দিব দেখা পাইছে মোৰ 25% চাৰ্জ আছে আপোনাৰ কিমান আছে আপুনি ইয়াত চাব পাৰিব এতিয়া মেইন কাহিনী শুনক আপুনি আপোনাৰ ফোনটো আপুনি সাউন্ড কৰাব পাৰিব যেনে আপোনাৰ মোবাইলটো বাজিবলৈ ধৰিব আপুনি ইয়াত দেখা পাইছে প্লে সাউন্ড ইয়াত ক্লিক কৰাৰ লগে লগে আপোনাৰ ফোনটো বাজিবলৈ ধৰিব পিছত তলফালে দেখা পাইছে সিকিউৰ ডিভাইসটোত আপুনি আপোনাৰ মোবাইলটো লক কৰিব পাৰে যদি লক কৰিব বিচাৰে তেনেহলে ক্লিক কৰক ইয়াত ক্লিক কৰাৰ লগে লগে এনেকৈ আহিব অহাৰ পিছত আপোনালোকে দেখা পাইছে সিকিউৰ ডিভাইস ইয়াত ক্লিক কৰি দিব আপোনালোকৰ ফোনটো লক হৈ যাব আৰু এটা কথা হল আপোনালোকে এই দুটা অপচনত আপোনালোকে মেছেজ পঠাব পাৰে আৰু আপোনালোকৰ ফোন নাম্বাৰটো দিব পাৰে যাতে কল কৰিব পাৰে যোনে মোবাইলটো পাইছে সেইজনে কল কৰিব পাৰে ইৰেজ ডিভাইসত ক্লিক কৰি আপুনি আপোনাৰ মোবাইলৰ ডাটা ডিলিট কৰিব পাৰে অল ডাটা আপুনি ক্লিয়াৰ কেছ অপচনত ক্লিক কৰি আপুনি আপোনাৰ মোবাইলৰ ডাটা ডিলিট কৰিব পাৰে নাইবা আপুনি ইয়াত ক্লিক কৰি অল ডাটা অল ফটো ডিলিট কৰি দিব পাৰে আপোনাৰ মোবাইলৰ পৰা সকলে নতুন চেনেল সাবস্ক্ৰাইব কৰি লওক